धेमाजी जिल्लानि केकुरियाव गंसे स्कर्पिय आरो रेलगारिनि सौग्रावलायनायाव सानै सुबुंनि जिउ खहा। नाहरलगुननिफ्राय डिब्रुगड़ मोखां जानानै खारनाय रेलगारिया गंसे स्कर्पियआ रेल लामाखौ बारनो नागिरनायाव सौदावलायनायाव सासे सुबुङा जायगायावनो जिउ गोमायो आरो सासेखौ डिब्रुगड़ देहा फाहामसालियाव लांबाय थानाय समावनो लामायाव जिउ गोमायो होननानै खौरां मोननाय जादों। जिउ गोमानाय सानै सुबुंखौ धेमाजी केकुरिनि डिम्पुल बुरागहाइ आरो सासे आइजोखौ आम्रावती डले होननानै मोनथिनाय जादों। सौदावनाय जाथायखौ लानानै ओनसोलनि रायजो राजाफोरा रेलगारिखौ 40 मिनिटसिम लाखिनानै दोनदों। আপোনাৰ আগতে আমি এইখন লেভেল ক্ৰচিং লাগে বুলি ট্ৰেইন বুক কৰিছিলোঁ। ইয়াত মানে বাৰে বাৰে এদিনা ঘটনা হৈছে, আজিও হৈছে। এইটো কৈ পিনে আমাৰ 3বাৰ ঘটনা হৈছে। এইটো কাৰণে তাৰমানে কি আমি বাৰে বাৰে 2018 চনৰ পৰা ইয়াত LC গেট লাগে বুলি বা ইয়াত মানে স্থায়ী এইটো ৰাস্তাৰ কাৰণে স্থায়ী এটা সমাধান আমি LC গেটে বুলি কোৱা নাই। ROB হওক আণ্ডাৰগ্ৰাউণ্ড ৰাস্তাই হওক দিব লাগে বুলি আমি বাৰে বাৰে দাবী জনাই আছোঁ 2018 চনৰ পৰা। কিন্তু ডিপাৰ্টমেণ্টৰ সম্পূৰ্ণ গাফিলতিৰ কাৰণে আজি ইয়াত দুটাকৈ নিৰীহ মানুহ ইয়াত মানে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। সেইটো কাৰণে ইয়াত পাব্লিকে ইয়াত বুজাইছে যেতিয়ালৈকে ইয়াৰ স্থায়ী মানে ডিচিশ্যন নলয় তেতিয়ালৈকে আমি ট্ৰেইন যাব নিদিওঁ বুলি পাব্লিকে ইয়াত ট্ৰেইন অৱৰোধ কৰা হৈছে। আজি যিকেইজন লোক মৃত্যু হৈছে একদম ঘৰ ক'ত তেখেতলোকৰ? এজনৰ ঘৰ আমাৰ এই আহোম কেকুৰি। হয়, তেখেতৰ নাম কি বুঢ়াগোহাঁই বুলি কৈছিলে, মই নামটো পাহৰিছোঁ, ডিম্পুল বুঢ়াগোহাঁই বুলি কৈছে। হয়, তাৰপিছত এজনী আমাৰ দুই গাঁৱৰ কিবা অমৰাৱতী দলে। হয় হয়। তাৰপিছত আৰু তেখেতলোকৰ বয়সটো ক'ব পাৰিবনি? ডিম্পুলৰ বয়স মানে 30 আণ্ডাৰ 30। আণ্ডাৰ 30। মাইকী মানুহজনৰ বয়স আপোনাৰ 50 to আপোনাৰ 60। আজি এক্সিডেণ্টটো কেনেকৈ হ'ল বুলি আপুনি এনে খবৰ পাইছে? গাঁৱৰ দিহঁতৰ কিবা সকাম এটা আছিলে। হয়, তাতে মানে এই টাউনৰ পৰা ড্ৰাইভাৰটো লৈ পিনি মানে আহিছিলেগৈ। হয়, আৰু ট্ৰেইনখন তাৰ পৰা গুচাই আহিলে। ইয়াতো আপোনাৰ লেভেল ক্ৰচিং স্থায়ী লেভেল ক্ৰচিং নাই। ইহঁতে ট্ৰেইন হোৱা গম নাপালে। হয়, গাড়ীখন স্কুলৰ গাড়ী আপোনাৰ ইহঁতে ক্ৰচিং হৈছিলে, লৈছিলেহে পাৰ কৰিছিলে, ট্ৰেইনখন মাৰি দিলে মানে লগে লগে স্পট ডেড হৈছে ড্ৰাইভাৰজন। তাৰপিছতে মাইকী মানুহজনী ডিব্ৰুগড় নিছিলে ৰাস্তাতে আপোনাৰ মৰিগাঁও পাওঁতে তাতে মৰিছে। এনে কিমান সময়? 7:40। ঠিক আছে দিয়ক।